মই আজিহে গম পালো বাটিত বুনৰ পিছতে মাছটো থুৰব পাৰো পানীৰ মাছটো থুৰবা নোৰো মা কচম পালি মই এক বঢ়িয়াকে খালো হয় আসল মাছটো এসি ওই কেন্দ্রে রচন্দ্র রচন্দ্র ভালে হইছি তোক লগ পাইছো আজি মই হো ওইছে নহর গেন্দেরা মোক কিয় রক ফাদিছা হে তেরি তুই মোর হবা লাগা দুই মাত্র নহয় এক মাত্র শেষ নহয় নেকি হে কারণে হে রুক ফাদিছো মই মরমর কলিজাটো তই মোক আশা কৰি লাভ নাই হা কেনে হেনকে কইছা তুই মোর ফয়া মোর লাৰু তুই মোর ফুকৰ ভাত বিয়াহৰে পানী টেন দিয়ে গলি মই মা কসম পাগলা হৈ যাম মই আৰু নুশুনো তোৰ মৰমৰ মান আৰু নাথাকো মই তোৰ লগত চা তুই কিন্দ্রে তুই দেখোন আজি কথা গিলে কিবা খাবে মোর খোলা দি কথা গিলে খোলাই আছা কি সিদৰ তোৰ গল্প কবিতা শুনি শুনি মোৰ কাণ দুখন ঘোলা হৈ গৈছে আৰু নুশুনো তোৰ কাণৰ ফুটা দুটা উৰিয়াকে মেছৰ কাটি লকেনে মই সাফা কৰি দিম কি বিমাৰ চিপচোন তই মোক বিয়া পাতিম বুলি মোৰ আধা বয়স খেদালি সেইকাৰণে মই বেলেগ ব্যৱস্থা লৈছো হা কিবা ব্যৱস্থা লৈছ ফাঁচি ল'বা খুচ্ছা নেকি না বেলেগৰ লগত পলা যাবা খুচ্ছা যি বুজিছা সেয়ে আৰু এইটো কেতিয়াও হ'ব নৰে সাধাগৰ 13 নদী পাৰ হৈ গিলেও মই তোমাক নিচৰেঙ্গা তই নিদিলে কি হল মই যে এৰছম তেৰে মই তোমাক ডাইৰেক্ট কথা দিছো এপ্ৰিল ফুলত মা কসম ডাইৰেক্ট বিয়া কৰা মই তোক তাৰ আগতে মোৰ বিয়া ঠিক হ'ব মালিকিনী বাইদেৱে মোৰ বেলেগ ল'ৰাৰ লগত বিয়া ঠিক কৰিছে এ ভগৱান মুঠতে সেইবিলাক মই একো বুজি নাপাওঁ মোৰ সৰু মাথা দিমান নোসোমাই মুঠতে তোক মোক চাহিয়ে লাগব হ'ব দে মই এতিয়া যাম তই যদি পাৰা মালিকিনী বাইদেক যাই কবি আৰু মালিকিনী বাইদেৱে যদি তোৰ লগত মোক বিয়া দিয়ে তেনেহলে মোৰ একো আপত্তি নাই এতিয়া যাম বাই কি আচৰিত বস্তু যাং বুলি কলা গেলে ইয়াৰ মৰম বোলা বস্তুটো গোটেই কমি গৈছে বানপানীৰ মৰম গিলা উঠাই নিলে নেকি মই ইয়াক নাপালে কি হ'ব মা কসম নিগ্ৰু হলে বিয়া কৰাম মই পাগলা হৈ